আজি ডলামাৰাত লক্ষীমন সংঘৰ ধৰ্মীয় সংহতি সভাত যোগদান কৰিলোঁ আৰু গুৰু লক্ষণ ইংতি হেণ্ডশেক দেৱৰ প্ৰতিমূৰ্তি এটা উদ্বোধন কৰাৰো আমাৰ সৌভাগ্য হ'ল। এই সমাৱেশলৈ মই তৃতীয়বাৰৰ বাবে আহিছোঁ। ইয়াত আহিলে সঁচাকৈ মনটো এক আধ্যাত্মিক শক্তিৰে ভৰি পৰে। মই পুনৰ লক্ষীমন ধৰ্মৰ প্ৰৱৰ্তক গুৰু লক্ষণ ইংতি হেণ্ডশেক দেৱক শ্ৰদ্ধা জনাইছোঁ আৰু বৰ্তমানৰ গুৰু মদন ইংতি হেণ্ডশেক দেৱকো মই মোৰ প্ৰণাম জনাইছোঁ। এতিয়া মেইন ইয়াত হ'ল যোৱাবাৰ আহোঁতে মই পাহাৰৰ ওপৰলৈকে ৰাস্তা বনোৱা কথা আৰু বাকীখিনি কৈছিলোঁ, সেইখিনি হৈ গ'ল। এতিয়া আমাৰ লক্ষ্যটো হ'ল যে আমাৰ পাহাৰৰ ওপৰত আমি যদি মন্দিৰটো সুন্দৰ কৰি বনাব পাৰোঁ, কাজিৰঙালৈ অহা পৰ্যটকসকলে এই অঞ্চলটোলৈ অহাৰ সুবিধা পাব আৰু তেওঁলোকে পৰ্যটনৰ দৃষ্টিভংগীৰ পৰাও যথেষ্ট এটা ঘূৰি ফুৰা ট্ৰেকিং কৰাৰ কাৰণে এটা পথ বিচাৰি পাব। গতিকে পৰ্যটন আৰু ধৰ্মীয় দুইটা দৃষ্টিভংগীৰ পৰা এই মন্দিৰটো আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কাৰ্বি আংলঙৰ CM তুলিৰাম ৰংহাং আৰু বোকাজানৰ বিধায়ক নোমল মমিন হোৱাৰ পিছতো কাৰ্বি আংলঙৰ উন্নয়ন হৈয়ে আছে, কিন্তু তথাপিও আগন্তুক দিনত আৰু কিবা কাৰ্বি আংলঙৰ কাৰ্বি আংলঙৰ কাৰণে আমাৰ মেইন যিকেইটা কাম আছে বৰ্তমান, আমাৰ ইয়াত যিখন এগ্ৰিকালচাৰ কলেজ আৰু ভেটেনাৰী কলেজ, এই দুখন আমি খুব সোনকালে নিৰ্মাণ কৰিব লাগে। তাৰ কাৰণে বিভিন্ন ব্যৱস্থা চলি আছে আৰু ইউনিভাৰ্চিটিখনো আমাৰ এজেণ্ডাত আছে।